কালি ৰাতি অবৈধ স্থানখনত আনিছিলে গাড়ীখনৰ নম্বৰ হ'ল ট্ৰেইনখনৰ 15910 এটা তাতে ভিপি বুক কৰি আনিছিলে ভিপি এখন বুক কৰি আনিছিলে তাতে আছিলে এডাল্ট আছিলে বাফেলো 30 আছিলে আপোনাৰ মিচুৰৰ বাচ্চা আছিলে 19টা 49 অল টোটেল 49 বাফেলো আনিছিলে তেওঁলোকে এইটো আমি ইনফৰমেশ্যনটো পোৱাৰ লগে লগে এছআৰপি ছাৰক জনাইছোঁ ছাৰে ডিটেইন কৰিব দিছে এতিয়া আগলৈ আমি তদন্তবিলাক আৰম্ভ কৰিছোঁহে আগলৈ গম পাম এইটো মনোজ কুমাৰ গুপ্তা মনোজ কুমাৰে আপোনাৰ এই গোণ্ডা ইউপি তেওঁ আনিছে বস্তুখিনি তেওঁ মানে বিহাৰৰ হয় ইয়াতে কোনোবা এটা ফাৰ্মত তেওঁ ডেলিভাৰী দিব এইখিনিকে জানো আমি আৰু সেলাৰজন হ'ল আপোনাৰ হৃদয় কুমাৰে বস্তুটো বিক্ৰী কৰিছে আৰু কিনি আনিছে হৃদয় কুমাৰে আৰু আপোনাৰ মনোজ কুমাৰ গুপ্তা এইটো তেওঁ আপোনাৰ বিক্ৰী কৰিছে এইটো ইউপি গোণ্ডাৰ পৰা আনিছে বস্তুখিনি ইউপি গোণ্ডাৰ পৰা হয় এটা দবাতে 50টা মহ কেনেকৈ লৈ আহিব পাৰে সেয়ে বস্তুবিলাক এতিয়া বুকিঙত আহিছে বস্তুখিনি আমি ৰেল কৰ্তৃপক্ষৰ পৰা ডকুমেণ্টছখিনি ল'ম আগলৈ তদন্ত ওলাই আহিব এতিয়া প্ৰচিডিঅ'বিলাক কেনেকুৱা তেওঁলোকে কৰিছে যদি ইলিগেল হয় তাহাঁতৰ লগত বিহিত ব্যৱস্থা লোৱা হ'ব আমি ছাৰৰ হাতক উচ্চ পদস্থ বিষয়াসমূহ আমি অৱগত কৰি আছোঁ অলৰেডি বস্তুখিনি এতিয়া মই সদ্যহতে কালি ৰাতিয়ে চিজ কৰিছোঁ চিজ কৰি এতিয়া কেছ এটা ৰেজিষ্টাৰ হ'ব ইয়াৰ এগেইনষ্টত তাৰপিছত আগন্তুক তদন্তবিলাকত গম পোৱা যাব আৰু কাক দিবৰ বাবে লৈ আহিছিলে ইয়াত বঙাইগাঁও ইয়াত কোনোবা এটা ফাৰ্মত দিয়াৰ কাৰণে আনিছিলে বুলি কৈ আছে তেওঁলোকে বা চাম ডক্টৰ চাগে মই নামটো ক'ব নোৱাৰিলোঁ এতিয়ালৈকে বিতংভাৱে তদন্তত ওলাই আহিব